হে বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ কিন্তু একদম জুই দেই। আৰু আজি আমি আছোঁ দিচাং নদীৰ পাৰত। এয়া মোৰ লগত আছে ভণ্টি আৰু আছে বা। তাই একদম মোবাইলত ব্যস্ত হৈ আছে আৰু তাই মোক কৈ আছে, তই যে মোক নুঠাবি দেই। আৰু এইফালে আহি গ'ল আমাৰ দিচাং নদী। চাৰিওফালে সেউজীয়া অকল সেউজীয়াই, দেখিছেনে কিমান যে ধুনীয়া পৰিৱেশ। আৰু মোৰ মনটো যেতিয়াই বহুত বেছি বেয়া লাগি থাকে বা ভাল নালাগে, তেতিয়াই মই আহোঁ আৰু এনেকৈ বহি যাওঁ নদীৰ পাৰতে। বহুত বেছি ভাল লাগে। কিবা যেন নদীখনেও মোৰ মনটোৰ কথাহে বুজি পায় আৰু তেনেকুৱা লাগি যায় জানেনে। আৰু আজি আহিলোঁ, মোৰ লগত আহোঁ ক'লে, ভণ্টিও আহোঁ কৈ আছিলে যিহেতু লৈ আহিলোঁ। আৰু দেখিছেনে তাই মুখখন জোগাজোগি কৰি বহি আছে আৰু যেন ফটোহে মাৰিছে। আৰু আমাৰ দিচাঙৰ ইটো পাৰে দেখিছেনে, মানুহে তাত খেতি কৰে, শাকৰ খেতি। আৰু যিহেতু এতিয়া বাৰিষা দিন আহিলে, বানপানী নদীত হ'ব এতিয়া লাহেকৈ। আৰু পানী যিহেতু যথেষ্ট পৰিমাণে বাঢ়ি গৈছে, সেয়ে শাকৰ খেতিখিনিও এতিয়া লাহেকৈ নষ্ট হৈ যাব। শাকৰ খেতি আৰু কৰিব নোৱাৰা হৈ যাব এতিয়া। আৰু আমাৰ এইফালেও খেতি কৰা হয়। এয়া অমিতা গছ আছে, কলগছ, আৰু এইফালে আছে কুন্দুলি গছ লগাই থৈছে। আৰু যিহেতু আমিও সৰুৰে পৰা এনেকুৱা পৰিৱেশতেই ডাঙৰ হোৱা, ভাল লাগে কিবা এটা, একদম খাপ খাই পৰিলোঁ এই পৰিৱেশটোৰ লগত। এয়া মোৰ বায়ে পূৰা ব্যস্ত হৈ আছে। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক এটা আৰু কমেণ্ট এটা কৰি দিব। আজিলৈ আহিলোঁ দেই ৰাইজ, বাই বাই।